এতিয়া আমি টুকুৰেশ্বৰী পাহাৰত আহি পালোঁ। দেখাই আছোঁ। পঞ্চবন্ধ ভগৱান শিৱই যেতিয়া পাৰ্বতীক লৈ আহিছিল ইয়াতে ৰখিছিল। আমি চাৰিজন একেলগে আমি আলগা। Hip-hop boy. আগতে যে এখন চিৰি দি উঠবা লাগছিল না, তাকেতো হেৰি মানে জাখলা নিচিনা এডাল সৰুতে আহিছিল, বহুত সৰুতে। আমি বিজি সেইটো বাবা গণেশ। আৰু আছে ওপৰত, আৰু ওপৰত আছে বহুত পিছলা হৈছে লাই পৰি, আৰু বহুত ওপৰত যাব লাগিব। এয়া আমাৰ ইউটিউবাৰ প্ৰণয় পাঠক। বেয়া পিছলা দেখোন। আৰু আছে ওপৰত 7টা চিৰি। আচ্ছা, ইয়াতে কিবা মানে বিবাহ নাইবা যিকোনো কাম কৰিব আহিলে ইয়াতে তামোল পাণ দিব লাগে, তো তেতিয়া কামটা ভাল হয়। আৰু আছে ওপৰত ভাগ লাগছে রে, ভাল লাগা নাই, ভোক লাগছে। आएगा क्यों नहीं आएगा।
हमें भागर नहीं लगा है ना, हमें बस भूख लगी है। क्या ya প্ৰায় পালো আৰু ওপৰত জয়া বিজয় দুইফালে আছে। এজনী ছোৱালী জয়া বিজয় বহুত পুৰণা জেগা। মই সৰুতে আহিছিলোঁ এবাৰ ক্লাছ 5-6 মানত। এয়া চিৰি আছে, ফাইনেলি পালোঁ। এয়া আমি আহি পালোঁ, চাই লওক মন্দিৰটো তালা মাৰি থোৱা আছে, এয়া চাব পাৰে। এয়া হৈছে মহাদেৱৰ খজৰ চিন, মানে ভৰিৰ। মহাদেৱৰ খজ বহুত পুৰণা দিনত একদম যেতিয়া মা পাৰ্বতীক লৈ গৈছিল তেতিয়াৰে এয়া আৰু এয়া মন্দিৰটো। আৰু এইফালে তলত চাব পাৰে, এইফালে তলত আমি এয়া খুৰাক লৈ আহিছোঁ মানুহবোৰে ডিষ্টাৰ্ব দিয়াৰ বাবে। এয়া মই নাজানো এতিয়া শিৱ মন্দিৰ নহয়, পাৰ্বতী মন্দিৰ না? পাৰ্বতীৰ খেলাটো করছি। আমার ভাই সেৱা কৰি আছে, তাৰপিছত মই সেৱা কৰিব যাম। তো গাইছ এয়া ভিউ ওপৰৰ পৰা